বজাৰ কৰিবলৈ বুলি ওলালোঁ দদাই আৰু মই। আজি বিহু যিহেতু আমাৰ প্ৰথম উৰুকা, বজাৰ কৰিবলৈ যাওঁ। বজাৰ পালোহি, বহুত ভিৰ, বহুত মানুহ। আজি বিহু বজাৰ যিহেতু প্ৰত্যেকেই নিজৰ বিহুটি উদযাপন কৰিবৰ কাৰণে সকলো বজাৰলৈ ওলাই আহিছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি বিহুটোৰ কাৰণে। কাইলৈ যিহেতু আমাৰ গৰু বিহু, গতিকে আজি সকলোৱে বস্তু কিনিছে। আজি বজাৰত এটা সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ লাগিছে। আমাৰ ওচৰ চুবুৰীয়া প্ৰায় প্ৰয়োজনীয় সামগ্ৰী, শাক পাচলি বজাৰখনত আমি আজি পাইছোঁ। এয়া চাওক গাহৰি মাংস আজি অলপ ল'লোঁ। গাহৰি খাই প্ৰিয় ভাল পাওঁ আমি, যিহেতু অসম মানুহ। গাহৰি আৰু এতিয়া গুড় চিৰা লৈছিলোঁ অলপ। ইমান ভিৰ নহয়, ল'বলৈ দিগদাৰ, তথাপিও বজাৰ গৰম হৈছে। ইয়াৰ উপৰি মই ল'লোঁ টিকনি বৰুৱা, তাৰপিছত দেখিছোঁ মাখিয়তী, তাৰপিছত আৰু এইবিলাক ঔটেঙা আছে, জাতিলাও, মাখিয়তী শাক, এইবিলাক তৰাৰ পঘা সকলোবোৰ পোৱা যায় ইয়াতে।